যদি আগতে ডিমাৰ্কেট কৰি দিছিলোঁ ৱাটাৰ ৰিচোৰ্চৰ মাটি ৱাটাৰ ডিপাৰ্টমেণ্টৰ মাটি এতিয়া ডিপাৰ্টমেণ্টে হেৰি কৰি ৱাল কনষ্ট্ৰাকশ্যন অফ বাউণ্ডেৰী ৱাল তেখেতলোকে হাতত লৈছে কিন্তু সেই কনষ্ট্ৰাকশ্যন কৰোঁতে তেখেতলোকে বাধা দিছে বুলি দেখা যায় এইকাৰণে DC অফিচৰ পৰাও ক'লে কি ইয়াতে আহিবৰ কাৰণে ইয়াতে আমাৰ ফ'ৰ্চ পুলিচৰ হেৰিত কোকৰাঝাৰ থানাতো আমাৰ কিবা কমপ্লেইণ্ট এটা গৈছিলে তাৰপিছত আমি ৰিপৰ্ট এটা দিছোঁ কি এইটো গভৰ্ণমেণ্ট বাউণ্ডেৰী ৱালটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে দিব আৰু মাটিটো গভৰ্ণমেণ্ট চ' বেলেগ প্ৰাইভেট পাৰ্টিয়ে একো বাধা চাধা দিব নোৱাৰে সেইটো কাৰণে আজি আহিছোঁ চাওঁ এতিয়া আহোঁতেতো কামটো ঠিকে চলি আছে এতিয়া গম পোৱা নাই এতিয়ালৈকে চ' আমি ডিপাৰ্টমেণ্টক হেৰি কৰিছোঁ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ এটলিষ্ট মানে লেবাৰখিনি অলপ বেছিকৈ লগাই পেলাই জলদি কামটো খতম কৰিবৰ কাৰণে আৰু আমাৰ ফ'ৰ্চ ইয়াত থাকিবই আমাৰ পুলিচ ফ'ৰ্চো আছে চ' এই ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টৰ মাটি চ' আমি চেষ্টা কৰিছোঁ ডিপাৰ্টমেণ্টে ৱালটো বনাই পেলাই জলদি ইউজ কৰে মাটি ইয়াতে আমাৰ 5 বিঘা 16 লেচামান আছিলে নেকি 15 লেচা আছে ডাক নম্বৰ 666 আছিলে সেইটো কোকৰাঝাৰ টাউনত অলৰেডি আমাৰ হেৰিৰ পৰা FIR ফাইল কৰিছে ডিপাৰ্টমেণ্টৰ পৰা এতিয়া চাওঁ যদি আমাৰ ৱাল কনষ্ট্ৰাকশ্যনত বাধা দিয়ে আমি যদি এতিয়া বাধা দিওঁতে মই যদি থাকোঁ তেতিয়া তেখেতকতো এৰেষ্ট কৰাবই লাগিব এটা উপায় নাই অবষ্ট্ৰাক্টিং এ পাব্লিক ছাৰ্ভেণ্ট ইন ডিscharge of his duty is a criminal offense under IPC চ' আমি সেইটো ব্যৱস্থা ল'ম এইটো তেওঁৰ বাসিন্দা বুলিয়ে জানো মইতো তাতকৈ বাহিৰে একো নাজানো চৰকাৰী মাটি হয় এইটো আপোনাৰ বস্তুটো হ'ল এই প্লট অফ লেণ্ডটো তেখেতৰ প্লট অফ লেণ্ড সেই তাতে আছে এই 669 নম্বৰ ডাগৰ সেইখিনি মাটিখিনি এডজেচেণ্ট টু 666 মে বি তেখেতৰ কিবা কনফিউজন হৈছে চাগে কিন্তু বস্তুটো হ'ল সেই 666 লগতে লাগি থকা ডাগটো সেইটো আপোনাৰ ছাবজুডিচ হৈ আছে মানে কোৰ্টত অলৰেডি 6-7টামান কেছ লাগি আছে চ' সেইটো ষ্টেটাছ কোডটো মই এতিয়া ক'ব নোৱাৰোঁ কোৰ্টে এতিয়া ডিচিজন দিব এডজেচেণ্ট লেণ্ডটো তেতিয়াহে আমি গম পাম কিন্তু এইটো 666টো এজ পাৰ ৰেকৰ্ড এইটো গভৰ্ণমেণ্ট লেণ্ড হয় সেইটো কোনো কুৱেশ্যন নাই থেংক ইউ